So guys, finally subscribe as na palo hang da. Bhai to hoi jay. কি খবৰ নিশ্চয় ভাল মোৰো ভাল সো আজি আছে সৰস্বতী পূজাৰ লগতে আজি আছে গণতন্ত্ৰ দিৱস সো সবকে গণতন্ত্ৰ দিৱসৰ লগতে সৰস্বতী পূজাৰো বহুত শুভেচ্ছা জনালো আজি যেটো সৰস্বতী পূজা ভাবিলে আপোনালোকে ব্লগ এটা আগবঢ়াম সো হাই হেল্ল নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো গাইস তেতিয়ালে বেছি দেৰি নকৰো বলা ভিডিওটো আৰম্ভ কৰো সো গাইস ফাইনালি সাবস্ক্ৰাইব নকলো হংগা हेलो মানে ভাইটি জনভাগৰ চেনেল এটা আছে প্লিজ আপোনালোকে সাপোৰ্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ চেনেলৰ নাম হয় সুৰজিত ৱৰ্ল্ড আপুনি জৰুৰ মানে চাব আৰু মই হিন্দীত কওঁ কাৰণ মানে গোটেই ইণ্ডিয়ান পিপলক ইউনাইট কৰি মেলি মই হিন্দীত কওঁ সেইকাৰণে প্লিজ ৱাচ মাই চেনেল So guys, finally লগৰজনীক লগ পাই গলো কেনেকুৱা লাগিছে হিকোৱা হাই ভাল লাগিছে স্কুললৈ আহিছে আমি আমাৰ দুজনী কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব ভাল লাগিলে কমেন্ট কৰি জনাব বেয়া লাগিলে আমি এটা স্কুললৈ পূজা খাব মানে সৰস্বতী পূজা খাবলৈ আহিছো আমি দুজনী স্কুলৰ পৰা আহিয়ে পানে ফোন কৰিছো তাৰপৰা স্কুলৰ পৰা আমি কলেজ যাম কি ক'বলৈ গোটেই ভিডিওটো চাই থাকিব আৰু ভিডিও ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব নতুনকৈ চেনেলটো এতিয়া আমি স্কুলত আছো স্কুলৰ বাইদেউহঁত তাত বহি আছে আমি আমাৰ লাজ লাগে সেইটো কাৰণে আমি এপিনে মানে ফিল্ডৰ মাজত আহি লৈছোঁ আৰু দুজনী বহুত লাজ মানে লাজ কৰি দেখাম আৰু ব্লগটো মানে বাইদেউহঁতো আছে মানে বেছি ভয় লাগে বাইদেউহঁতক সেইকাৰণে ভিডিঅ' গোটেইটো চাব আপোনালোকে আৰু মই আমাৰ স্কুলখনত দেখাই দিছোঁ কেনেকুৱা আমাৰ স্কুলখন কেনেকুৱা দেখিবলৈ আৰু আমাৰ এবাৰ লাষ্ট হয় আমি ক্লাছ 10ৰ হয় এবাৰ লাষ্ট আমাৰ মেট্ৰিক দি ওলাই যাম আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি পাছ কৰি ভালকৈ পাছ কৰোঁ আৰু কলেজত যাতে নেক্সট সৰস্বতী পূজা যাতে কলেজত দেখা পায় স্কুলত নহয় হ'ল আমাৰ স্কুল বহুত ডাঙৰ হয় মানে পথাৰ এখন মানে আমাৰ 4খন স্কুল আছে ভাগ হয় আৰু এইখনত সৰস্বতী পূজা পাতিছে তাৰপৰা হয় এফালে বগৰী গছ আছে তাৰপৰা হয় তাত বাইদেউহঁত বহিছে জুম কৰি দিয়া আমাৰ স্কুলৰ ছাৰ বাইদেউহঁত বহি আছে সৰস্বতী পূজাই ঘৰত ইয়াতে আছে মানে স্কুলখনতে হয়নে হৈছে নাই কেনেকুৱা লাগিছে সৰস্বতী পূজালৈ আহি ভাল লাগিছে খোৱা মেইন পিছে খাই বইহে আপোনালোকে কমেণ্ট কৰি জানাব সৰস্বতী পূজাত আপোনাৰ মানুহ চাব যায়নে নে খাবলৈ যাম এতিয়া খাওঁ মানুহ নাচাওঁ
আমি মানুহ নাচাওঁ, আমি ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰি। এইখন হ'লে আমাৰ স্কুল, বাকীখন দেখাবলৈ চেষ্টা কৰি আমাৰ ক্লাছৰুম মেডি চাইডে আছে। গাইজ ফাইনেলি এইটো হৈছে আমাৰ যোৰহাট ৰাজমাপুখুৰী ৰাস্তাটো। চ' কিয়নো স্কুল থাকিবৰ বাবে দুজনী ওলাই আহিলোঁ অকণ ফুৰিবলৈ, বাকীকেইজনীতো আহিয়ে পোৱা নাই। চ' আমি দুজনী অকলে অকলে ফুৰিলোঁ আৰু আজি। চ' ইয়াতে এটা কথা কওঁ, আজি সৰস্বতী পূজা নে দুৰ্গা পূজাই নকালে মানে অকল কাপলছ বাইক স্কুটি কাপলছ, মানে আজিকালি চাগে লগৰ ছোৱালী লগৰ লগত কমেই ফুৰে নেকি, অকল কাপলছে দেখোঁ। চ' একো নাই, কোনো কথা নাই, দে আৰু তহঁতৰ দিন আৰু আমাৰ ৰাতি। এতিয়া মানে ফুৰি চাগে অসুখ লাগিছে, স্কুলৰ সময়লেও এয়া খাবলৈ দিছে। এই দেখিছে মোবাইল চাই আছে, এই কৈছে মোবাইল মেইন দে, আৰু মই ভাবিছোঁ সৰস্বতী পূজা খোৱা মেইন। চ' এইখিনিতে কেমেৰাটো ঘূৰাই দিছিল ন, কাৰণটো হ'ল মানে কিবা ব্লাৰ হৈ গ'ল বুলি ভাবিলোঁ। চ' নাই হোৱা তেনেকৈ একো, বাট ইমান ভালকৈ ভিডিঅ'টো মানে হেৰি হোৱা নাই, ক্লিয়াৰ অহা নাই। কাৰণটো হ'ল ৰুমটো আন্ধাৰ যিহেতু। চ' ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ। চ' লগৰজনী ক'লে বনোৱা, যিহেতু লাষ্ট সৰস্বতী পূজা এবাৰ আমাৰ 2023 মানে এখন স্কুলৰ পৰা আমি ওলাম আৰু। চ' সেইবাবে মেমৰিজটো থাকি যাওক বুলি বনালোঁ আৰু, যিহেতু নেক্সট বছৰ চাব পাৰোঁ 2023 চনত কি কৰিলোঁ সৰস্বতী পূজাত। আমি সৰস্বতী পূজা স্কুলৰ পৰা আহিলোঁ, মানে স্কুলত আকৌ যাম, মানে স্কুলৰ পৰা আহিলে টিউশ্যন আহি আছোঁ। টিউশ্যনত যেতিয়াই হয় বহুত ল'ৰা ছোৱালী আহিব ন, লাষ্ট লাগে। এতিয়া চাৰ্টটোৰে ভিতৰত আমি টিউশ্যন আহি আছোঁ। এইটো চিৰি দি গৈ টিউশ্যন আহি আছোঁ, টিউশ্যন এদিনে পিন্ধি যদি শাৰীখন অশান্তি লাগে, একো বৰ কৰা নাই। খোজকাঢ়িব নাই, চতুলি পুতুলি হৈ জানে নাই, এদিন পিন্ধি এনেকুৱা লাগিছে। ভাবক যদি বিয়া হৈ যায় আৰু গোটেই জীৱন পিন্ধিব লাগিব চাদৰ মেখেলা, কেনেকুৱা हाय हाय इतना सुकून। চ' গাইজ ফাইনেলি টিউশ্যনত আহি পাই গ'লোঁ। চ' টিউশ্যনতো ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ অলপমান। চ' আমি এতিয়া ধূপ জ্বলাই লওঁ। এয়া টিউশ্যনলৈ আহিলোঁ জেপিয়াৰত, তাৰপৰা টিউশ্যনৰ সৰস্বতী পূজা হয়। তাৰপৰা চাই যাব দে ভিডিঅ'টো, টিউশ্যনটো কি কৰোঁ গমেই নাপাওঁ কি কৰিম। এয়া আমি টিউশ্যনলৈ গৈছিলোঁ, ধূপ চাকি জ্বলালোঁ। তাৰপৰা আকৌ আহিম, মানে এতিয়া আমি আকৌ এনেই স্কুলো নাযাওঁ, এতিয়া স্কুল যাম কিন্তু। তাৰপৰা আকৌ ৰাস্তাত গৈ মানুহটো চাওঁ কোন কেনেকুৱা ছোৱালী কাৰ লগত গৈছে, কোন ল'ৰা কাৰ লগত গৈছে। চ' কমেণ্ট নকৰিব, মানে আমি মানে এইবিলাক চাই ভাল লাগে ন। চ' আমি দুজনে গৈছোঁ, লগৰকেইজনে বাকীকেইজনে ইমান লোকে পাইছে নহয়, ডাইৰেক্ট গৈ পিনে বেলেগ পিনেহে গ'লগৈ, বহুত বেয়া পাইছে। আমি তাৰপৰা আকৌ আহিম টিউশ্যনলৈ, তাৰপৰা আকৌ চ' গাইছ আকৌ টিউশ্যনত আহিলোঁ। চ' আহি পিনে ডাইৰেক্ট গৰম খিচিৰি দি দিছে, অলপ খাই লওঁ আৰু। খিচিৰি মেইন সৰস্বতী পূজা। চ' লগৰজনীয়ে কেমেৰাটো ধৰিছিলে, খাই লওঁ। গাইছ এগিলাও চাওক আৰু ভৱানী মেন খোৱা তুমি কিয় লিজি